নমস্কাৰ বন্ধুসকল, যিসকলে কৃষি লোন পাইছে তেওঁলোকৰ বাবে আকৌ এবাৰ বহুতে এটা ভাল খবৰ ওলাই আহিছে। যিসকলে এবাৰ দুবাৰ তিনিবাৰলৈকে কৃষি লোন পাইছে, অৰ্থাৎ 2020 চনৰ জানুৱাৰী মাহলৈকে যিসকলে 4বাৰলৈকে কিস্তি পাইছে আৰু যিসকলে এবাৰ বা দুবাৰ পাইছে তেওঁলোকৰ বাবে পুনৰবাৰ আহিছে আকৌ এটা কিস্তি। সেইটো কেনেকৈ কি জানিব আহক, আমি এইটো সম্পূৰ্ণৰূপে জানি লওঁ। আৰু জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। কি কৰিব, প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰ অপেন কৰি ল'লোঁ। তাৰপিছত ইয়াতে টাইপ কৰিব PM কিষাণ, KISSAN, PM কিষাণ বুলি চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে প্ৰথম যিটো লিংক দিয়া আছে PM কিষাণ বুলি, ইয়াতে ক্লিক কৰি দিব। পিছত এনেকুৱা এটা পেজ খোল খাই যাব। তাৰপিছত ইয়াতে চাওক ফাৰ্মাৰ কৰ্নাৰ বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত 3 নম্বৰ অপশ্যনত চাওক, ইয়াতে দিয়া আছে বেনিফিচিয়াৰী ষ্টেটাছ, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাই যাব। খোল খোৱাৰ পিছত য'ত আপুনি একাউণ্ট নাম্বাৰেৰে চেক কৰিব, একাউণ্ট নম্বৰৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে একাউণ্ট নম্বৰ মাৰি দিব। আপুনি যাৰ একাউণ্ট নম্বৰটো ইয়াত চেক কৰিব সেইটো একাউণ্ট নম্বৰটো মাৰি দিব। মই বেলেগ এটা একাউণ্ট নম্বৰ মাৰি দি আছোঁ। মাৰি দিছোঁ। মাৰি দিয়াৰ পিছত ইয়াতে গেট ডাটা বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তলত চাওক এই নাম আহি গৈছে, ডিটেইলছ আহি গৈছে। ইয়াতে কিমান কিস্তি পাইছে, কিমান কিস্তি আৰু পাব, দুটা ইয়াতে পাই গৈছে। আৰু 3, 4, 5 নম্বৰটো পেণ্ডিং হৈ আছে। ইয়াতে মে আৰু এপ্ৰিল মাহৰ ভিতৰতে এই দুটা কিস্তি পাই যাব। চ' আজিৰ ভিডিঅ' এইখিনিয়ে।